নমস্কাৰ সকলোকে স্বাগতম জনালো আমাৰ ইউটিউব চেনেল কুইজৰ পৃথিৱীলৈ। আজি মই ধন্তি আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটা ভিডিঅ'। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম আগন্তুক অসম চৰকাৰে পাতিব লগা পৰীক্ষাসমূহত অহাৰ সম্ভাৱনা থকা অসমীয়া ভাষাৰ 12টা প্ৰশ্নৰ উত্তৰ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, ভিডিঅ'টো লাইক এটা কৰি দিব। লগতে আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি সেই প্ৰশ্নকেইটা আমি আলোচনা কৰোঁ। আমাৰ আজি প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা? এটা 4টা অপচন দিয়া হৈ আছে: তিব্বত বৰ্মী, অষ্টিক, আৰ্য আৰু অনাৰ্য গোষ্ঠী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আৰ্য। 2 নম্বৰত আছে অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষা গোষ্ঠীৰ নাম উল্লেখ কৰা। ইয়াৰে 4টা অপচন দিয়া আছে: নেপালী, তিব্বত বৰ্মী, দ্ৰাবিড় আৰু বড়ো। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তিব্বত বৰ্মী। 3 নম্বৰত আছে আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰৰ ৰজাজন কোন আছিল? ইয়াৰে 4টা অপচন দিয়া আছে: নৰকাসুৰ, বানাসুৰ, কিৰাত ৰজাসকল আৰু ভগদত্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। 4 নম্বৰত আছে আদি প্ৰাকৃতৰ নিদৰ্শন ক'ত পোৱা যায়? ইয়াৰে 4টা অপচন হৈছে অশোকৰ শিলালিপিত, মৃচ্ছাকটিক নাটকত, অংকীয়া নাটকত আৰু অৱহঠত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অশোকৰ শিলালিপিত। 5 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন? ইয়াৰে 4টা অপচন আছে: ফাহিয়ান, ফিৰদৌসী, মৰ্কোপোলো, হিউৱেনচাং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হিউৱেনচাং। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনখন ৰচনাত মধ্যপ্ৰাকৃতৰ ব্যৱহাৰ হৈছে? এটা 4টা অপচন হৈছে প্ৰবৰখেনৰ সেতুবন্ধন, বিদ্যাপতিৰ কীৰ্তিলতা, অশোকৰ শিলালিপি আৰু বিদ্যাপতিৰ কীৰ্তি পতাকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰবৰখেনৰ সেতুবন্ধন। 7 নম্বৰ প্ৰশ্ন, তলৰ কোনগৰাকী পণ্ডিতৰ মতে অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে? ইয়াৰে 4টা অপচন হৈছে বেণীমাধৱ বৰুৱা, ডক্টৰ বাণীকান্ত কাকতি, কনকলাল বৰুৱা আৰু ডিম্বেশ্বৰ নেওগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। 8 নম্বৰ প্ৰশ্ন, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থৰ প্ৰণেতাগৰাকীৰ নাম কি? ইয়াৰে অপচনত থকা 4জন হৈছে ডিম্বেশ্বৰ নেওগ, কনকলাল বৰুৱা, ডক্টৰ বাণীকান্ত কাকতি আৰু ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি। 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সৰ্ববৃহৎ ভাষা গোষ্ঠীটো কি? ইয়াৰে 4টা অপচন হৈছে ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠী, চীন তিব্বতীয় ভাষা গোষ্ঠী, দ্ৰাবিড় ভাষা গোষ্ঠী আৰু অষ্টিক ভাষা গোষ্ঠী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠী। 10 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনি কেইটা? ইয়াৰে 4টা অপচন হৈছে 25টা, 22টা, 41টা, 21টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 21টা। 11 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা? ইয়াৰে অপচন 4টা হৈছে 8টা, 6টা, 11টা, 5টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 8টা। আজিৰ 12 তথা অন্তিমটো প্ৰশ্ন হৈছে চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে? ইয়াৰে 4টা অপচন হৈছে ধ্বনিতত্ত্ব, প্ৰত্যয়, সন্ধি, ধাতু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধ্বনিতত্ত্ব। আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।